ভিউয়ার্স আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল মিণ্টু নলেজলৈ স্বাগতম জনাইছোঁ। যিহেতু আমি কালি বা আগৰ ভিডিঅ'টোত বৰগীতৰ যিবোৰ 1 মাৰ্কৰ কুৱেশ্যন আছিল সেইবোৰৰ বিষয়ে আলোচনা কৰিছোঁ। আজি আমি 2 মাৰ্কৰ কুৱেশ্যনৰ বিষয়ে আলোচনা কৰিম। অলপ ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম কুৱেশ্যনটো হৈছে যে মাধৱদেৱৰ দ্বাৰা ৰচিত দুখন নাটকৰ নাম লিখা। মাধৱদেৱৰ দ্বাৰা ৰচিত দুখন নাটকৰ নাম হ'ল 1 পিম্পৰা গুচোৱা আৰু 2 নম্বৰ অৰ্জুন ভঞ্জন। খ নম্বৰ কুৱেশ্যনটো হৈছে যে মাধৱদেৱৰ বৰগীতৰ প্ৰধান বৈশিষ্ট্য কি? ইয়াৰ উত্তৰ হৈছে মাধৱদেৱৰ বৰগীতৰ প্ৰধান বৈশিষ্ট্য হৈছে বাৎসল্য ভাৱৰ প্ৰকাশ। তেওঁৰ বৰগীতসমূহ বিশেষকৈ ভগৱান শ্ৰীকৃষ্ণৰ শিশুকালৰ নানান ক্ৰিয়াকলাপৰ মনোমুগ্ধকৰ বৰ্ণনা পোৱা যায়। 3 নম্বৰ কুৱেশ্যনটো হৈছে ডক্টৰ বাণীকান্ত কাকতিয়ে বৰগীতবোৰক কিয় নোবেল নাম্বাৰ্ছ বুলি কৈছে। ইয়াৰ লগতে আৰু এটা কুৱেশ্যন আহিব পাৰে, এইটো চোৱা যে কিয় ডক্টৰ বাণীকান্ত কাকতিয়ে বৰগীতবোৰক নোবেল নাম্বাৰ্ছ, কালিৰাম মেধিয়ে বৰগীতক গ্ৰেট ছংছ বা কেলিষ্টেল ছং আৰু দেৱেন্দ্ৰ বেজবৰুৱাই হলি ছংছ বুলি আখ্যা দিছে বা কৈছে। ইয়াৰ উত্তৰটো হ'ল যে অন্য গীততকৈ শ্ৰেষ্ঠ অৰ্থত বৰগীতক বৰগীত আখ্যা দিয়া হয়। বৰগীতৰ ৰাগ, তাল, সাংগীতিক ভাষা আদিৰ অন্তৰালত গভীৰ আধ্যাত্মিক ভাৱৰ প্ৰৱাহ লক্ষ্য কৰা যায়। সেইবাবে ডক্টৰ বাণীকান্ত কাকতিয়ে বৰগীতবোৰক নোবেল নাম্বাৰ্ছ, কালিৰাম মেধিয়ে বৰগীতক গ্ৰেট ছং বা গ্ৰেট কেলিষ্টেল আৰু দেৱেন্দ্ৰ বেজবৰুৱাই হলি ছংছ বুলি কৈছে বা আখ্যা দিছে। ঘ নম্বৰ কুৱেশ্যনটো হৈছে বৰগীতবোৰ কোনে কি ভাষাত ৰচনা কৰিছিল। ইয়াৰ উত্তৰটো হৈছে বৰগীতবোৰ মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱে বৰজাৱলী ভাষাত ৰচনা কৰিছিল। উঠৰে উঠ বাপু বুলি কোনে কাক টোপনিৰ পৰা জগাইছে। উঠৰে উঠ বাপু বুলি যশোদাই শ্ৰীকৃষ্ণক টোপনিৰ পৰা জগাইছে। সিদ্ধ মুনিগণে চিন্তিয়া নপাৱে সুহৰি যশোদা কোলে, সিদ্ধ মুনিগণে নোপোৱা হৰিক যশোদাই কিহৰ বলত পুত্ৰৰূপে পালে বুজাই লিখা। ইয়াৰ উত্তৰটো হৈছে সিদ্ধ মুনি ঋষিসকলে বহু ধ্যান বহু সাধনাৰ পাছতো যিজন ভগৱান কৃষ্ণক বিচাৰি নাপায় প্ৰেম ভক্তিৰ বলত যশোদাই সেইজনকে পুত্ৰৰূপে লাভ কৰিছে। মাধৱদেৱে ইয়াৰ কাৰণ হিচাপে ভক্তিৰ প্ৰভাৱ বুলি উল্লেখ কৰিছে। আৰু এতিয়া যিকেইটা আমি প্ৰশ্নৰ বিষয়ে আলোচনা কৰিম, এইকেইটাৰ খুব বেছি হ'লে 3 মাৰ্ককৈ আহিব পাৰে। তোমালোকে চাই লোৱা। প্ৰথম প্ৰশ্নটো হৈছে যে বৰগীত কাক বোলে বা বৰগীত বুলিলে কি বুজা। বৰগীতৰ বিষয়বস্তু কেইটা ভাগত ভগাব পাৰি, ভাগসমূহ উল্লেখ কৰা। ঠিক আছে। ইয়াৰ উত্তৰটো হৈছে যে বৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ উদ্দেশ্যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰীমন্ত মাধৱদেৱে ৰচনা কৰা এক শ্ৰেণীৰ ওখ আধ্যাত্মিক ভাৱ আৰু ৰাগ তাল সম্বলিত গীতকেই বৰগীত আখ্যা দিয়া হয় বা বোলে। বৰগীতৰ বিষয়বস্তুক প্ৰধানকৈ 6 ভাগত ভগাব পাৰি। প্ৰথম লীলা, বিৰহ, বিৰক্তি, পৰমাৰ্থ, সুৰ আৰু চাতুৰী। এইকেইটা হৈছে ভাগ। খ সৰ্বপুৰুষৰ শিৰৰ ভূষণ বুলি কোনে কাক কিয় কৈছে। ইয়াৰ উত্তৰটো হৈছে সৰ্বপুৰুষৰ শিৰৰ ভূষণ বুলি মাতৃ যশোদাই পুত্ৰ কৃষ্ণক কৈছে। সকলো পুৰুষৰ শিৰৰ ভূষণ অৰ্থাৎ সকলোৰে আৰাধ্য কৃষ্ণক বুকুত বান্ধি আৰু কোলাত লৈ মাতৃ যশোদাই বাৰে বাৰে চুমা খাইছে, এইদৰে ব্যক্ত কৰিছে। এই শব্দকেইটা অৰ্থ লিখা। নিশি, প্ৰভাত, তেজ, নিন্দ, বয়ন, মগন। শব্দকেইটা নিশি হৈছে নিশা বা ৰাত্ৰি বা ঠিক আছে। প্ৰভাত মানে প্ৰভাত, ৰাতিপুৱা। ঠিক আছে। তেজ ত্যাগ কৰা, নিন্দ নিদ্ৰা টোপনি, বয়ন মুখ, মগন মগ্ন নিমজ্জিত হোৱা। ঠিক আছে। ঘ মোৰ প্ৰাণধন সুচান্দ বয়ন বুলি কোনে কাক কিয় সম্বোধন কৰিছে। ইয়াৰ উত্তৰটো হ'ল যে মোৰ প্ৰাণধন সুচান্দ বয়ন যশোদাইক ভগৱান শ্ৰীকৃষ্ণক সম্বোধন কৰিছে। যশোদাই মৰমতে শিশু কৃষ্ণক বাপু, কমল নয়ন, প্ৰাণধন, সুচান্দ বয়ন আদি বুলি সম্বোধন কৰিছে আৰু টোপনিৰ পৰা উঠিবলৈ কৈছে। সকলো মাকৰ নিজৰ শিশুৰ প্ৰতি থকা মৰমৰ নিচিনাকৈয়ে যশোদাৰো পুত্ৰ হিচাপে প্ৰাপ্ত শ্ৰীকৃষ্ণৰ প্ৰতি অশেষ মৰম বিৰাজমান। এই মৰম স্নেহৰ আলোড়নৰ বাবে যশোদাই মৰমতে মতা এই শব্দবোৰৰ প্ৰয়োগ কৰিছে। লগতে শুই থকা অভিমানী শ্ৰীকৃষ্ণক জগোৱাৰ নিমিত্তেও মৰমতে এনেদৰে সম্বোধন কৰিছে।
2 নম্বৰ প্ৰশ্নটো হৈছে যে মুৰুখ মাধৱে বোলে মাধৱদেৱে কিয় নিজকে মূৰ্খ বুলি অভিহিত কৰিছে? ইয়াৰ উত্তৰটো হৈছে মাধৱদেৱে নিজকে মূৰ্খ বুলি অভিহিত কৰিছে কাৰণ তেওঁ যিজন মানৱৰূপী ভগৱানৰ কথা ব্যক্ত কৰিছে তেওঁৰ সৈতে মাধৱদেৱৰ আকাশ পাতাল পাৰ্থক্য আছে। সিদ্ধমুনি ঋষিসকলে যোগীসকলে আদি লোকবৃন্দই বহু ধ্যান বহু সাধনাৰ পাছতো ভগৱান কৃষ্ণক লগ পাবলৈ সক্ষম নহয়। আনহাতে পৰম ভক্তিৰ বলত যশোদাই সেইজনকেই পুত্ৰৰূপে লাভ কৰি কোলাত লৈ মৰম কৰিব পাৰিছে। কিন্তু যশোদাৰ দৰে ভক্তি কৰিবলৈ বা ধ্যান ধাৰণা কৰিবলৈ মাধৱদেৱ সক্ষম নহয়। সেয়েহে নিজকে মূৰ্খ বুলি অভিহিত কৰি ভগৱান আৰু গুৰুৰ প্ৰতি থকা ভক্তি আৰু তেওঁৰ হৃদয়ত থকা দাস্যভাৱৰ প্ৰতিপন্ন কৰিছে। এইকেইটাই আছিল 2 আৰু 3 মাৰ্কৰ কুৱেশ্যন আনচাৰ। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব আৰু তলত থকা ছাবস্ক্ৰাইব বটনটো টিপিবলৈ নাপাহৰিব। আৰু আপোনাৰ বন্ধু বান্ধৱীসকললৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে তেওঁলোকেও পাই উপকৃত হ'ব পাৰে। ধন্যবাদ।